नमस्कार बंधु बान्धवी सकल माजिएलपी आसाम तरफर পৰা আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছো। সো আজি আপোনালোকক শিকাম আপুনি পিএম কিষানৰ কিমান টকা পালে বা কিমান টকা আপোনাৰ একাউণ্টত সোমালে বা আপোনাৰ নামটো আছে নে নাই আপুনি কেনেদৰে চেক কৰিব। সো আপুনি 2 মিনিটতে আপোনাৰ মোবাইল বা ল্যাপটপৰ জৰিয়তে আপোনাৰ একাউণ্টত কিমান টকা সোমালে আপুনি এতিয়াই চেক কৰি লওক। আৰু ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব। চাই যদি ভাল পায় তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। সো বন্ধুসকল আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপ ওপেন কৰি গুগল বা ক্ৰম ব্ৰাউজাৰত ওপেন কৰিব। সো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব পিএম স্পেস দিব। স্পেস দিয়াৰ পিছত আপোনালোকে ইয়াতে লিখিব kisan.gov.in। সো লেখাৰ পিছত আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। সো আপোনালোকে কি কৰিব, প্ৰথমত যোনটো দেখিছে পিএম কিষান, সো আপোনালোকে প্ৰথমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব, যেটো ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ অধীনত যেটো পিএম কিষান হয়, এটো অফিচিয়েল ওয়েবসাইট আপোনালোকৰ সন্মুখত আহিব। সো আপোনালোকে এতিয়া কি কৰিব, আপোনালোকৰ মোবাইলৰ সোঁফালে থকা 3 ডটত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা ডেস্কটপ সেট কৰি ল'ব। সো বন্ধুসকল ডেস্কটপ সেট কৰি লোৱাৰ পিছত আপোনালোকে জুম কৰিব। জুম কৰি ইয়াতে দেখা পাব আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাস। সো আপোনালোকে 3 নম্বৰত দেখা পাইছে বেনিফিচিয়াৰী ষ্টেটাস। সো আপোনালোকে 3 নম্বৰত ক্লিক কৰিব। সো বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। সো আপুনি ইয়াতে চাব পাৰিব আপোনাৰ আধাৰ নাম্বাৰ, একাউণ্ট নাম্বাৰ নাইবা মোবাইল নাম্বাৰত আপোনালোকে ইয়াতে এন্টাৰ কৰি আপোনালোকৰ একাউণ্টত কিমান টকা সোমালে আপুনি ইয়াতে চাব পাৰিব। সো মই এতিয়া কি কৰিম, মই একাউণ্ট নম্বৰত চাম মোৰ একাউণ্টত কিমান টকা সোমালে। তাৰ কাৰণে আপোনালোকে একাউণ্টটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে এন্টাৰ একাউণ্ট নম্বৰত একাউণ্ট নম্বৰটো লিখি দিব। সো বন্ধুসকল মই মোৰ একাউণ্ট নম্বৰত চাম। সো মই ইয়াতে একাউণ্ট নম্বৰটো এন্টাৰ কৰিম। সো আপোনালোকে যোনটো দি চাব বিচাৰে সেইটো আপোনালোকে এন্টাৰ কৰিব। সো মই ইয়াতে একাউণ্ট নম্বৰ এন্টাৰ কৰিম। সো বন্ধুসকল এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব, গেট ডাটাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। সো আপুনি ইয়াৰ পৰা চাব পাৰিব ফাৰ্মাৰৰ সম্পূৰ্ণ ডিটেইলছ। সো আপুনিও চাই লওক, যদি আপোনাৰ ৰেজিষ্টাৰ কৰা থাকে তেন্তে এইটো পেজ আহিব। সো যদি ৰেজিষ্টাৰ কৰা নাই তেন্তে এইটো পেজ আপোনাৰ সন্মুখত নাহে। সো বন্ধুসকল আপোনালোকে তলত দেখা পাইছে ফাৰ্ষ্ট ইনষ্টলমেন্ট, সেকেন্ড ইনষ্টলমেন্ট। সো আপোনালোকে এনেদৰে আপোনালোকৰ একাউণ্টত কেইটা কিস্তি সোমাইছে আপোনালোকে ইয়াতে সম্পূৰ্ণ চেক কৰিব পাৰিব। সো বন্ধুসকল আজি চেক কৰক আপোনাৰ নামত পিএম কিষানৰ টকা সোমাইছে নে নাই, বা যদি নোসোমায় তেন্তে আপুনি কি কৰিব। ইয়াৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰে তাৰ বিষয়ে মই ভিডিঅ' আপলোড কৰিম। সো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'সমূহ চোৱাৰ বাবে। সো বন্ধুসকল এনেদৰে আপুনি প্ৰথমটো পদ্ধতিত আপোনালোকৰ নামত একাউণ্টটো ৰেজিষ্টাৰ হৈ আছে নে নাই এনেদৰে চেক কৰি লওক। সো বন্ধুসকল এইটো 2 নম্বৰ পদ্ধতি হয়। এইটো পদ্ধতিত আপোনাৰ গাঁওখনত যিমানজন খেতিয়ক আছে বা সেই খেতিয়কসকলৰ ভিতৰত আপোনাৰ নাম আছে নে নাই সেইটো চেক কেনেদৰে কৰিব। সো ইয়াতে আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি অকমান জুম কৰিব। জুম কৰাৰ পিছত আপোনালোকে চাব পাৰিব নাম্বাৰ 5ত বেনিফিচিয়াৰী লিষ্ট আছে। সো আপোনালোকে বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। প্ৰথমতে আপোনাৰ ৰাজ্যখন সিলেক্ট কৰি ল'ব। সো প্ৰথমতে আপুনি ৰাজ্যখন সিলেক্ট কৰিব। তাৰ পিছত আপুনি কি কৰিব, আপোনালোকৰ যোনখন জিলা বা ডিস্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে 3 নম্বৰত আপোনালোকৰ সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। আপুনি প্ৰথম ইয়াৰ শেষত ব্লক আপোনাৰ যোনখন ব্লক হয় সেই ব্লকটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ সন্মুখত আপোনাৰ যোনখন ভিলেজ হয় সেই ভিলেজটো বা আপোনাৰ গাঁও, যোনখন গাঁৱত আপুনি থাকে সেই গাঁওখনৰ নাম ইয়াতে আছে নে নাই আপুনি এনেদৰে ভালদৰে চাই আপুনি আপোনাৰ গাঁওখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সো মই মোৰ গাঁও, মোৰ ডিস্ট্ৰিক্ট, মোৰ সাব ডিভিজন, ব্লক মই আদি সকলোবোৰ সিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আপুনি কি কৰিব, আপুনি এতিয়া গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ গাঁৱৰ সম্পূৰ্ণ লিষ্ট ওপেন হ'ব। সো আপুনি ইয়াতে দেখা পাব আপোনালোকৰ গাঁৱত কিমানজন ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিছে। সো আপোনালোকে এনেদৰে থাকিব 1 2 3 4 5 6 এনেদৰে থাকিব। সো আপোনালোকে 1 2 3 এনেদৰে সিলেক্ট কৰি কৰি আপোনালোকে চাব পাৰিব। সো বন্ধুসকল যদি আপুনি এজন খেতিয়ক হয়, যদি আপোনাৰ নাম বাদ পৰিছে তেন্তে আপুনি কেনেদৰে এপ্লাই কৰিব তাৰ বিষয়ে মই 2-1 দিনৰ ভিতৰত মোৰ এই মাজিএলপি আসাম চেনেলটোত ভিডিঅ' দিম। সো আপোনালোকে সেইটো চাই আপোনালোকে যদি এজন খেতিয়ক হয় আপুনি এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।